ৰবা শুনচোন আৰু অলপ কাটো যা যাই আছো যা নহয় তোৰ লগত এটা কথা আছে দে ক কি হল বৰী ঘৰৰ পৰা লৈ নাহে কিয় মই আনবা যাবা নৰো তাই যেনকে গেছিল সেনকে আহক মই তাইৰ লগত কাজিয়া কৰা নাছিলো না তাইহে মোৰ লগত কাজিয়া কৰি গেছি সেইটো কথা নহয় আপা তহঁতে দুটাৰ এটা সৰু নহয় যদি সমাধান কেনেকে হ'ব নতুনকে বিয়া পাতি কাজিয়া লাগলেও বেলেগ কথা ইমান ডাঙৰ ডাঙৰ চলি দুটা আছে তহঁতে বেলেগৰ মুখত তুলি লাজ নাপাব দে হ'ব দে মাই মই তাইক পৰহি লৈ আনিম এনেও তাই দেৱালীৰ পিছতে আহিম বুলি কৈছিল সেইটোৱে কৰিবি তই ভাইটি কি কৰি আছা তই দেৱালী পালা আৰু বোমা কিমান লগত তাকে হিচাপ কৰিছিল বাইদেউ মায়ে ইফালে কাজিয়া লাগি মামা ঠাইত গুচি গৈছি ঘৰখনত এনেই অশান্তি হৈ আছে তই তাতে বোমাৰ হিচাপ কৰি আছা মই এইগিলা একো নাজানো বোমা কিবা পইচা দিবই লাগব মোক নহ'লে মই ঘৰ ভাঙি পেলাম তই যদি এইগিলা উৎপাত দেউতাই দেখা পায় মায়ের ওপৰত যিমান তবলা বজাব লগা আছিল সব তোর ওপৰত বজাব তেতিয়া মজা হবি তই চাওৰচোন দে না দে যি কৰা কৰবি যা তই ও নন্দ নন্দ খুৰা দেখোন ও মাইৰে আনাই নাকি আহা নাই ৰ'ব দেৱালীৰ পিছত আহিব কিজানি এই বয়সত আৰু কাজিয়া লাগি ঘৰ এৰি যায় না মোৰ তিৰি হ'ব লাগছিল এই ঘৰত আৰু দ্বিতীয়বাৰ প্ৰৱেশ নেদলো হৈ তাৰমানে আপুনি কি ক'ব বিচাৰিছে খুৰা মানে আৰু কি তুনাৰ মাইৰে আগতে কাবাৰ লগত ফোনত বিজি হৈ থকা নাছিলতো আমাৰ মাই ফোনত নাম্বাৰ মাৰি ঘৰ তাত ফোন লগাবই নাজানে আপুনি আৰু এইগিলাকৰ ঘৰত কাজিয়া লগাব আহিছে নেকি এই তুমি সৰু আছো তুমি এইগিলা কথা একোৱেই নাজানো এই দেউতাৰে ক'ত গেছিনো গজেন কিবা কাম আছিল না কি আগৰিকা যা চাহ একাপ বনাই গেছো গজেনৰ কাৰণে তহঁতৰ কথাটো শুনি বয়াই লাগছি সেইকাৰণে খবৰ এটাই ল'বা আহিলো খবৰ ল'বা আহিলি আমাৰ কি হৈছে একো হোৱা নাই দেখোনে একো নাই মানে তোৰ তিৰিটো বোলে বহুত দিন হ'ল নাই ঘৰত নিজে গেছি নে কোনবাই নিছিয়ে দেউতা তই গা ধুকে যা মই ভাত দেও আগে গজনক এক কাপ চাহ বনাই দিছো গা পিছত ধুম যা গাখীৰ নাই দেউতা গাখীৰ নাই যা লাল চাহ এক কাপ বনো চাহপাতো নাই হাও এই আৰু কি হ'ল কালি এক পোৱা চাহপাত আনছো মই সন্মান খেদে ভাল বয়ে মানুহৰ আগত তাইৰ কিজানি খং উঠছি দে মই মায়াকৰ কথা কৈছিলো না তই আৰু মায়াকৰ কথা তাইৰ আগত কি কলি মই তাইক বেলেগ একো সোধা নাই আজিকালি তিৰি গিলাই বেলেগ মতাৰ লগত বিজি থাকে না মই উঠিছিলো শুনাৰ বাহিৰেও কাৰোবাৰ লগত বিজি থাকে নেকি তেতিয়া কিজানি খং উঠছি দে হয় নেকি আৰু কি কৈছিলি আৰু বেলেগ একো কনায়ে মোৰ তিৰি হলি এখন ঘৰত দ্বিতীয়বাৰ সোমা নেদলো হয় সেনকে কৈছো আৰু বেলেগ একো কনাই গজেন তই এটা কাম কৰ এই লংকে ঘৰ আহি নাপতে তাড়াতাড়ি যায় পায় নহ'লে তোৰ সি গল কাটব আৰে মই কি বেয়া কথা কলো মই ভাল কথাহে কৈছো কোনবাই আৰু কাজিয়া কৰি সেনকে ঘৰ চৰ এৰি যায় নেকি তোক কোনে কৈছি তাই কাজিয়া কৰি যোৱা বুলি তাই ঘৰত যাবা খোজা দেখি মই হাক দিছিলো তাৰ কাৰণে অলপ ৰাগাৰাগি হৈছিল তাইতো একেবাৰে ঘৰ এৰি গুচি যোৱা নাই দেউতা এক খেত আমাৰ ঘৰত কাজিয়া লগাব আহিছি তই যাছো আপি ভিতৰত যা আচলতে গজেন কি জানানা তহঁতৰ দৰে মানুহ বেলেগৰ ঘৰৰ কথাই সচৰি ফুৰা তহঁতৰ কিন্তু ৰাতিপুৱাৰ হলে ঘৰত দুনিয়াৰ কাজিয়া লাগি থাকে তোক ভালক ভালে কৈছো পাই তাড়াতাড়ি যা আৰু আজিৰ পাই মোৰ চোতালত তই ভৰি নেদবি বেটাহাত কাৰ ঘৰত কি চলি আছে সিগলা চাই ফুৰা নিজৰ ঘৰত হলি ৰামায়ণ মহাভাৰত চলি থাকে দেউতা মোক বোমাৰ মালা কিনবা কাৰণে পইচা দি চাপা তই প্ৰত্যেক বছৰে বোমা মাৰা আৰু মই তোক পইচাও দেও কোনোদিনে মই তোক বাধা কৰা নাই ইবাৰ বোমা চোমা মাৰবা নৰা কিয়া কি হ'ল বোমা মাইকা মাৰবা নৰো তই নিজে শুনা নাই আমাৰ হিয়াৰ আমুঠু জুবিন দা তেখেতৰ কিনকে মৃত্যু হৈছিল আৰু আমাৰ অসমবাসীৰ কাৰণে তেখেত এজন ভগৱান আছিল আৰু সেই ভগৱানে নাই আৰু চব মানুহ তেখেতৰ দুখত আছে তই আৰু বোমা মাৰি আনন্দ ল'বা খুজছা তেনেহ'লে দেউতা মোৰ লগৰ কেইটা দেখোন মাটি টকাৰে পইচা লৈছে বোমা মাৰবা কাৰণে সেন্দক বুজাবা লাগব ইবাৰ আনন্দ কৰাৰ দিন নহয় জুবিন দাৰ ন্যায় হকে লগা দিন দেউতা আমাৰ হিয়াৰ মাথো জুবিন দাৰ বিষয়ে অলপ কচোন মই ভালকে গম নাপাওঁ শুন জুবিন দা আমাৰ অসমৰ সম্পদ আৰু তেখেতে বিভিন্ন জনজাতিৰ বিভিন্ন ভাষাত বহুত গান গাইছিল আৰু লিখছিলো প্ৰায় ৩৮,০০০ গান গাইছিল বাহ ৩৮,০০০ আৰু কোনে নৰা কাম এটা কৰি থৈ গৈছি কোনো মন্ত্ৰী বিধায়ক যিমান ডাঙৰ ডাঙৰ মানুহ আছে
সেই মানুহে এই কামটো কৰবা নোৱাৰে সেনেহেন এটা কাম কৰি থৈ গৈছি কি কামে দেউতা কচু ক সকলো জাতিক এক কৰি থৈ গৈছি আৰু মই ভাবো এই অসমত 100 বছৰ পিছতো জুবিন দাৰ দৰে আৰু একজনো ব্যক্তি নলয় বা তেনেহ'লে আমাৰ জুবিন দাই অসমীয়াৰ কাৰণে বহুতখিনি কাম কৰি থৈ গৈছি অসমীয়া বুলি নহয় বেলেগ জাতিৰ কাৰণেও বহুত কাম কৰি থৈ গৈছি আৰু জুবিন দাই কোনোদিনে ভেদভাৱ কৰা নাছিল দেউতা আজি পৰাই মই জুবিন দাৰ দৰে হ'ম সকলোকে সমান বুলি ভাবিম কাকো ভেদভাৱ নকৰোঁ আমি জুবিনৰ দেশৰ মানুহ জুবিন দাই আমাক যি মতে শিকাই থৈ গৈছি আমি সেই মতে কাম কৰি যাম তই যদি কোনোবা বাহিৰা দেশত ফুৰবা যা আৰু সেই মানুহ যদি তোক সোধে ক'ৰ পাই আহিছা বুলি তই জুবিন দাৰ দেশৰ বুলি কবি কাৰণ এনে এখন দেশ নাই য'ত নেকি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনোৱা নাই তাৰমানে দেউতা জুবিন দা সঁচা ভগৱান আছিল ঐ বেঙা অকল মানুহে নহয় বিভিন্ন জাগাত বিভিন্ন জীৱ জন্তুই কান্দি কান্দি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাইছিল কিন্তু মই মল্লি মোৰ শ্ৰদ্ধাঞ্জলিত জীৱ জন্তু আহিব নেকি জুবিন দা ভগৱান কাৰণেতো আহিছিল দেউতা তই মোক আজি ভাল কথা শিকালি আজি আমাৰ গাঁৱত মই কাকো বোমা মাৰবাই নেদাও কথাখিনি মই চবকে বুজাই দিম এই দুৰ্গা পূজা লক্ষী পূজাত এই জিনকে জুবিন দাৰ ফটো লগে শ্ৰদ্ধাঞ্জলি জনাইছিল এই আমাৰ মানুহগেলেও পাৰলি এই কলত তলত জুবিন দাৰ ফটো আনি শ্ৰদ্ধাঞ্জলি জনাব লাগে তই পাৰলি গাঁৱত চব চলিকে কৈ দিবি আমিও এইবাৰ সেয়ে কৰিম দে হ'ব দেউতা মই চবকে কথাখিনি বুজাই দিম আৰু তই কিন্তু মোক পইচা দিব লাগিব দেই মই জুবিন দাৰ পোষ্টাৰ এখন বনাই আনিম যা দিম যা দেউতা জয় জুবিন দা জয় জুবিন দা হে প্ৰভু জুবিন দাই যাতে ন্যায় পায় আৰু জুবিন দাৰ মৃত্যুত যেকেইটা অভিযুক্ত আছে সেইকেইটাই যাতে উপযুক্ত শাস্তি পায় জয় জুবিন দা লংকে ছাতি কৰি দেউতাৰে আহিলি জ্বলাও নেকি দেউতা আজি দেৰি হ'ব আমি এইখিনি কাম কৰি কিনে বাটৰ চাকিখিনি জ্বলাব ব'ল দেউতা আহি কিনে সেৱা কৰিব যাওঁ